Welcome to Rhythm of Assam. Please like, share and subscribe. এতিয়া আমি আৰু এটা কথালৈ যাওঁ আপুনি কেৱল যোগ শিক্ষা দিয়াই নহয় নৱপ্ৰজন্মৰ উন্নতিৰ কাৰণে কামখিনি কৰাই নহয় আপুনি কি কৰিছে যোগ ৰোগী ভাল কৰিছে চিকিৎসা প্ৰদান কৰিছে আৰু আপুনি যোগ শিক্ষাও বিনামূলীয়াকৈ দিছে যোগ চিকিৎসাও আপুনি বিনামূলীয়াকৈ কৰিছে আৰু যোগ চিকিৎসাৰ ক্ষেত্ৰত আপুনি বিভিন্ন ধৰণৰ ৰোগ ভাল কৰিছে আৰু কাৰোবাৰ আপুনি প্ৰসৱ পৰ্যন্ত কৰিছে বুলি মই কোৱা শুনিছোঁ এই বিনামূলীয়াকৈ যে আপুনি কৰে এই যোগ শিক্ষা বিনামূলীয়াকৈ দিলে বিভিন্ন ধৰণৰ প্ৰথমৰ পৰা যদি আপোনাৰ গোটেই জীৱন প্ৰণালী চাওঁ আপোনাৰ স্কুল খোলাৰ পৰা নিজৰ স্কুল খোলাটো বাৰু আমি ধৰি ল'লোঁ আপুনি স্বাৰ্থৰ কাৰণে কৰিলে বাকী স্কুলকেইখন আপুনি বিনামূলীয়াকৈ খাটি দিলে সংগীত বিদ্যালয় বিনামূলীয়াকৈ তাত আপুনি জড়িত আছিলে যোগ কেন্দ্ৰত আপুনি বিনামূলীয়াকৈ শিকায় যোগ শিক্ষা আপুনি বিনামূলীয়াকৈ দিয়ে যোগৰ চিকিৎসা আপুনি বিনামূলীয়াকৈ দিয়ে এই বিনামূলীয়া ধাৰণাটো এই সূত্ৰটো থিয়ৰিটো আপুনি সকলোতে কিয় প্ৰয়োগ কৰিছে ঈশ্বৰৰ নাম দুটি খাবলৈ আমি জন্ম হ'ব নাই নহয় ঈশ্বৰটো হাত দুখন দিছে হয় গাৰ শক্তি দিছে নিজে উৎপাদন কৰি খাম আকৌ হয় এতিয়া ঈশ্বৰৰ বস্তুহে যুগটো হয় বা তেওঁ লিখা যিবোৰ তত্ত্ব ৰাম নাম হেন তেন এইবোৰ তেওঁৰ তত্ত্ব হয় তেওঁক বিকিবলৈ মোৰ অধিকাৰ ক'ত হয় বিনামূলীয়া বুলি মই নাভাবোঁ মোৰ অধিকাৰ নাই মই জানো অকণমান সেইখন শিকাই দিব লাগে শিকালেই চব ভাল হৈ যাব হয় আৰু সেইখনকে গ্ৰহণ কৰাৰ ক্ষেত্ৰত মোৰ ইয়াত মানে বিৰাট বাধা আহিলে প্ৰথমতে এইবোৰ নাজানে হয় আমাৰ এই জেগাডোখৰতো অজান্তিমূলক বুলি কয় আগতে খৰফলীয়া হয় গতিকে মানুহবিলাকে মানে বিভিন্ন ধৰণৰ ৰজল বজল কৰিলে যদি মই শিকাই আছোঁ আৰামছে শিকাই আছোঁ ভাই মই কাকো একো উত্তৰ দিয়া নাই এতিয়ালৈকে আৰু নিদিওঁ হয় বহু মানুহে চিঞৰিলে মোক সমাজচ্যুত কৰিলে আসন প্ৰাণায়াম শিকোৱাৰ কাৰণে হয় লিখিত আছে এইবোৰ আসন প্ৰাণায়াম শিকোৱাৰ কাৰণে মোক সমাজচ্যুতো কৰিলে গোটেই ঘৰফলীয়া সমাজৰ পৰা অভিযোগ কি আসন প্ৰাণায়াম শিকোৱা হয় আসন প্ৰাণায়াম শিকোৱা বুলি লিখা আছে প্ৰস্তাৱ আছে তেওঁলোকে মিটিং কৰি মোক একদম সমাজচ্যুত কৰিলে কিন্তু সমাজচ্যুত কৰিলে বুলি যদি মোৰ যিসকলে মোক যিসকল ব্যক্তিয়ে ভাল পায় যিখন মই যেতিয়া চলি থাকোঁ সেই সমাজখনে মোক আকৌ ৰাখিলে হয় আৰু এইটো ভাল কামহে কৰিছে এবাৰতো সমাজচ্যুত কৰাটো উচিত হোৱা নাই তেনে সুধি এতিয়া আপুনি সমাজলৈ আপুনিতো যুৱ সমাজলৈ বিভিন্ন সময়ত বাৰ্তা দি আছে কিন্তু আমাৰ সকললৈ আমাৰ চেনেলৰ যোগেদি এটা বাৰ্তা দিয়ক যুৱ সমাজৰ প্ৰতি সমাজৰ প্ৰতি বিশেষকৈ যুৱ সমাজৰ প্ৰতি আপুনি কি বাৰ্তা দিব কিবা এটা আপুনি কওক যিটো কৰিলে যুৱ সমাজৰ খুব ভাল হ'ব আৰু আপুনি আৰু এটা মই কৈ থওঁ যুৱ সমাজৰ এটা বাৰ্তা দিয়ক আৰু লগতে সামাজিক কাম কেনেকৈ কৰিব পাৰি সামাজিক কাম কিয় কৰা উচিত আৰু সামাজিক কাম কৰিবলৈ কি কৌশল অৱলম্বন কৰিব পাৰি সেই আপুনি 2 নম্বৰতে একাধিক্ৰমে সেইটো কওক প্ৰথমতে যুৱ সমাজলৈ বাৰ্তা এটা যুৱ সমাজত তেনেই কম কথা কৈছোঁ অধ্যৱসায়ী হ'বলৈ শিকা নিজে অধ্যৱসায়ী হওক হয় আজি এইটোকে কৰা বুলি মই নকওঁ অধ্যৱসায়ী হৈ নিজে এইটো উপলব্ধি কৰক যে মই কোনটোত উপযুক্ত হয় আজি শিক্ষা যদি অনুপযুক্ত হৈছে শিক্ষাটো এৰি দিয়ক হয় এই আমাৰ যিটো এডুকেশ্যন মানে ডিপাৰ্টমেণ্ট চলি আছে হয় এইটো মোৰ কাম নাই কিন্তু কিবা এটা অধ্যৱসায় কৰি পেলাই কি কৰে কৰক নিজে হয় সেই যুৱকসকলে সেইটো যদি নকৰে আৰু উশৃংখল জীৱন সম্পূৰ্ণ বাদ দিয়ক হয় উশৃংখল জীৱনত সময় নষ্ট কৰি লাভ নাই হয় মই কৈ থাকোঁ যে ড'ণ্ট কিল টাইম সময় নষ্ট নকৰিবা হয় আগবাঢ়ি যোৱা অধ্যৱসায়ী হোৱা আৰু যদি সেইটো আমাৰ যুৱকসকল যদি অধ্যৱসায়ী নহয় আগবাঢ়ি নাযায় আমাৰ বিশেষকৈ অসমীয়া জাতি বুলি জাতি এটা নাথাকিবই আৰু সামাজিক কাম কৰিবলৈ কিয় কৰিব লাগে তেনেকুৱা ধৰণৰ কিবা এটা ক'ব নেকি কৌশল কিবা আছে নেকি আজি মই ৰাস্তাটো তুলিছোঁ আজি মই স্কুল এখন সাজিছোঁ মোৰ কি লাভ হ'ব সেইটো কথা নহয় আমাৰ সমাজৰ কি লাভ হ'ব সেই অনুৰাগটো দেখুৱাই দিব লাগিব যে এইটো তেওঁলোকে বুজি পাব লাভখিনি সমাজৰ কামৰ পৰা কি লাভ হয় সেই বস্তুটো দেখাব পাৰিলে সমাজৰ কাম কৰিব পৰা যায় আহি যাব চব আগবাঢ়িব একদম কিলি মাৰি আহিব মানুহে আচ্ছা মোৰ তেতিয়া ভেঞ্চাৰ স্কুলৰ মাষ্টৰ পইচা আছিলে 17 টকা পাছত ৰাইজক খাবলৈ মোৰতো একো নাই হাঁহ 10টা নে 15টা ছাগলী 3টাই বৰভোজ খালে মই পিছে খাই নাপালোঁ মই এইবোৰ যোগাৰ কৰি থাকোঁতে গ'ল আকৌ মানে বস্তু আনিবলৈ যাবলগীয়া হ'ল ক'ৰবাত খবৰ দিবলগীয়া হ'ল কালিলে কাৰণে আকৌ গতিকে একদম একেদিনাই ফিল্ড তৈয়াৰ কৰি এতিয়া ৰাস এতিয়া চলি আছে ফিল্ড এটা ৰাসখন ৰখা হৈছে আচ্ছা মানুহক উদ্বুদ্ধ কৰিব লাগিব কথাখিনি কৈ যে এইটো কথা আমাৰ স্বাৰ্থ এইটোতে আছে এইবোৰ আমাৰ নাই নহয় আৰু এটা কথা আপুনি আৰু এটা কথা কওক এইটো মই শেষৰ কথা হিচাপে আপোনাক সুধিছোঁ আজিকালি এটা চৰ্চা হৈ থাকে খুব যুৱকসকল উচ্ছৃংখল হৈছে যুৱ উচ্ছৃংখলতা বাঢ়িছে এই যুৱ উচ্ছৃংখলতাৰ বিষয়ে আপুনি কি কয় যুৱকসকল সঁচাকৈ যুৱ উচ্ছৃংখল হৈছে বুলি কৈ আছে তেওঁ কি কৰিছে যুৱকসকল
নহয় সেইটোতো নেক্সট কুৱেশ্যন হ'ব প্ৰথম কুৱেশ্যন যুৱসকল উশৃংখল হৈছে নে নাই হোৱা নাই হোৱা বৃদ্ধসকল উশৃংখল হৈছে যুৱসকল কিয় উশৃংখল হোৱা নাই বৃদ্ধসকল কেনেকৈ উশৃংখল হৈছে এঘৰ মানুহৰ এটা সকাম হৈছে তাত চৰু পাতিছে 3টা থালি পাতিছে 3খন 3 ভাগে খাইছে সেইটো উশৃংখলতা কোনে দেখুৱাইছে হয় একে মানুহ আমি একে ঈশ্বৰৰ সন্তান আমি 3 ভাগে থালি পাতি কেলে খাইছোঁ যুগবিলাকে দেখিছে হয় সেইটো উশৃংখলতা আনিছোঁ নাই আমি হয় মদ চদ খোৱা বাদ দিয়া এইবোৰ কথা হয় এইবোৰ কথা বাদ আমাৰ দৰকাৰ নাই কিন্তু আমি উশৃংখলতাটো আমিয়ে সৃষ্টি কৰিছোঁ বুঢ়াবিলাকে মানে আমাৰ যিটো আমি একতা দেখাব লাগিছিলে সেইটো পোৱা নাই আমি কেলে পোৱা নাই মানে ডাঙৰসকলে সেইটো তেওঁলোকে দেখাই নাখাওক থালি এখন কৰক হয় সেই কথাটো আপুনি জোৰ দিয়ে আৰু গোটেই যুৱকবিলাকক আমি এটা বৃদ্ধবিলাকে অন্ততঃ শিকাইছোঁ নে আজিলৈকে যে সেইফালে নেযাবি কাঁইট আছে হয় আমাৰ ইয়াত মই একদম নদি ক'ব পাৰোঁ 100% মানুহৰ মাত্ৰ 2% মানুহে চিন্তা কৰে সেই কথাটোতো কোৱা হয় এতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠান আছে মিডিয়াতো কিছুমান অনুষ্ঠান প্ৰচাৰ কৰা হয় বাতৰি কাকতত লিখা হয় এনেধৰণে যাব লাগে স্কুলতো শিক্ষা দিয়া হয় এইখিনি যথেষ্ট হোৱা নাই নেকি যুৱসকলক আপুনি একো কোৱা নহয় বুলি কৈছে ডাঙৰ চামে এতিয়া ঘোচাটো এনেকৈ মাৰিলে গাত লাগিব কিন্তু নালাগে ওচৰ মাৰিলেহে লাগিব হয় সেইবোৰ দূৰৰ পৰা মাৰিছে মানে মাক বাপেকে ক'ব লাগিব মাক দেউতাকে কোৱাতে আৰু কি আৰু মাক বাপেকে যদি উশৃংখল আগৰ হাল গৰু যেনি যায় পাছৰ হালটো সেইপিনে যাব যুৱকবিলাক পাছৰ হালে গতিকে বৃদ্ধ উশৃংখল ঘটিছে আৰু সেইটো সকলো সমাজতে প্ৰযোজ্য নহ'ব পাৰে আকৌ মোৰ কথাটো আমাৰ ইয়াতহে ঘটিছে সেইটো ঠায়ে ঠায়ে হয়তো বৃদ্ধ উশৃংখল ঘটিছে বুলি আপুনি কৈছে আজি মদ পানী খাই হুলস্থুল কৰিছে সেইখনে বুঢ়া মানুহটোৱে বৃদ্ধ এজন আহিছে 40 বছৰ 18 এজন মানুহে হুলস্থুল কৰিছে চাইকেল চলাই গৈছে আলি বাটেদি দেখাবিলাকে দেখিছে এইটো ভাওনা কৰিলে ভাল সেইটোতো ভাল বেয়া নাজানে এনেকুৱাই কৰিব লাগে বুলি ভাবে গতিকে সিহঁতক যদি ৰাখিবলগীয়া হয় আমি আমাৰ দেউতাহঁতৰ আগৰ চামৰ কোনোবা মদ খাইছিলে আমিতো ঢেৰ লগ পাইছোঁ তেনেকুৱা মানুহ কিন্তু আমি তেওঁ যে মদ খাই আমি এতিয়াও নাজানো বস্তুবাদী আৰু অবস্তুবাদী আমাৰ মানসিকতা আৰু আমাৰ যিখিনি আমি ব্যৱহাৰ কৰোঁ ভোগ্য সামগ্ৰী দুয়োটাতে পশ্চিমীয়া সংস্কৃতি সোমাইছে যাৰ ফলত উশৃংখলতা হৈছে বুলি কিছুমান চিন্তাবিদে ক'ব বিচাৰে সংস্কৃতিয়ে মিলনে হয় সংস্কৃতি দ্বন্দ্ব নাথাকে কিন্তু পশ্চিমীয়া সংস্কৃতিয়ে পূব সংস্কৃতিয়ে দন লাগিছে বুলি ক'লে মই মানি নলওঁ হয় কালচাৰে মিলনে হয় পশ্চিমীয়া সংস্কৃতি যিটো ভাল গুণ আমি লৈছোঁ লং পেণ্ট পিন্ধিছোঁ চাৰ্টটা পিন্ধিছোঁ হয় মেচিনত চিলাইছোঁ কিছুমান মানুহে বহুত বিতৰ্ক কৰে যে ছোৱালীৰ বা মহিলাসকলৰ সাজ পোছাক পশ্চিমীয়া সংস্কৃতি হোৱাটো অসুবিধা হৈছে মহিলাসকলে ক'ব আৰু মই কেলৈ ক'ব লাগে হয় সেইটো মানে এটা কেনেকুৱা পাইছে হয় আৰু নহয় আমাৰ ইয়াতে কিছুমান অপকৰ্ম বাঢ়িছে তেনেকুৱা ধৰণৰ যুৱসকল উশৃংখল হোৱাত সহায় হৈছে নহয় তেনেকুৱা ধৰণৰ কথা ক'ব বিচাৰে কাৰণ সেইবিলাকতো নতুন কথা নহয় হয় আমিও পাইছিলোঁচোন আমাৰ দিনত যিটো নেকেড ফিল্ম আমি এইটো পাইছিলোঁ হয় সেইখিনি সময়ত এইটো আলোচনা হৈছিলে নাই একেটাকে আলোচনা হৈ থাকিব নি এতিয়া যোনটো আগবাঢ়িছে আজিকালি সংস্কৃতিটো নিজে মিলাই লৈ ল'ব লাগিব আজিকালি যুৱকে নেকেডটো দেখিলে নাখাই গুচাব এজন ভাল যুৱকে তাৰ প্ৰতি তেওঁ নিজৰ সংযমটোহে ৰক্ষা কৰিব যে নথা হৈ গ'ল বুলি যে ছোৱালীজনীৰ লগত সি ভুল যাব মই নাভাবোঁ এজন ভাল যুৱকে নাক কোচাব অৰ্থনগ্ন হৈ যদি কোনোবা যায় মই সেই বুলি ভাবোঁ মোৰতো ভাৱ শুদ্ধ নহ'বও পাৰে মই আপোনাৰ ভাৱটোৱে সুধিছোঁ আপোনাৰ মতটো গতিকে এইটো ৱেষ্টাৰ্ণ কালচাৰে যে আমাক কিবা কৰিছে তেনেকুৱা এটা নহয় আমি যদি নিজে ঠিকে থাকোঁ তেন্তে আমাৰ একো কৰিব সংস্কৃতি মিলন হয় আজি মোগল এম্পায়াৰৰ দিনৰ মানে মোগল সম্ৰাটৰ দিনৰ যিখিনি সংস্কৃতি সেইখিনি আমাৰ ইয়াৰ মানে ভাৰতীয় সংস্কৃতিৰ লগত মিলনহে হৈছে দ্বন্দ্ব হোৱা নাই সাংস্কৃতিক দ্বন্দ্ব একো হোৱা নাই হৈছে নি নহয় আপুনি মানে একেষাৰে ক'বলৈ গ'লে আপুনি ৰক্ষণশীলতাক সমৰ্থন নকৰে আপোনাৰ নিজৰ সংস্কৃতিৰ ক্ষেত্ৰতো আপুনি এইটো সমৰ্থন নকৰে আপুনি মিলন হৈছে বুলি ভাবিছোঁ হয় ঠিকে আছে এইটো মানে আমি শেষত এটা কথা আমি ক'ব পাৰোঁ যে আমাৰ সংস্কৃতি আমি চাই চিতি নিজৰ বিবেকেৰে চিন্তা কৰি আমাৰ যদি গ্ৰহণযোগ্যখিনি আমি লওঁ তেতিয়াহ'লে আমি লাভৱানহে হ'ম আগবাঢ়িহে যাম সমাজে গ্ৰহণ কৰিবলৈ চাই ল'ব নহয় সমাজে বোলে এইটো গ্ৰহণ কৰিব লাগে নে নালাগে সমাজে বৃহৎ এখন সমাজ ভাৰতবৰ্ষৰ গোটেই সমাজখনে চাব নহয় এই বস্তুটো আমি ল'ব লাগে নালাগে আজি ইংৰাজী শিক্ষাটো ল'ব লাগে নে নালাগে আগতে ইংৰাজী শিক্ষাৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষ গৰজি উঠিছিল সেইটো আমাৰ সমাজ দৰ্শনে এইটো নিৰ্ধাৰণ কৰিব তেওঁলোকে ঠিক কৰি ল'ব আৰু লৈছে এতিয়া আজি আমি মাৰুতি গাড়ীখনত আমি নুঠো বুলি নকওঁ এতিয়া হাতীত নাযায় নহয় ধৰা
এতিয়া হাতীত যাব নি গৰু গাড়ীত যাব নি মাৰুতি গাড়ীতে যাব কিছুদিন আছে হেলিকপ্টাৰ যাব হয় গতিকে আগবাঢ়িব মানে পিছ নপৰে হয় 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 আজি বহুত সময় আপোনাৰ লগত কথা পাতিলোঁ আমাক ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ চেনেললৈ আমাৰ দৰ্শকসকল যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ আমি এজন মানে অনন্য আৰু ব্যতিক্ৰম ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰাই দিলোঁ আৰু তেখেতৰ কথাই আপোনালোকক যথেষ্ট মানে উপকৃত কৰিব আৰু আপোনাকো যথেষ্ট ধন্যবাদ জনাইছোঁ আমাৰ ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আৰু আমি আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যতে আমি এনেকুৱা কথা লৈ আপোনাৰ ওচৰলৈ পুনৰ আহিম বুলি আমি আশা ৰাখিছোঁ আৰু ধন্যবাদ